হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। আজি ভ্লগটো ইমান ৰাতিপুৱাই ষ্টাৰ্ট কৰাৰ কাৰণ হ'ল কি মই এখন জোৰোণলৈ যাব ওলাইছোঁ। মানে কি হ'ল, জোৰোণখন দিব যাব গড়েমাৰীত। তো আমাৰ ইয়াৰ পৰা কৈছে 2.5 ঘণ্টামান টাইম লাগিব। গতিকে ইয়াৰ পৰা 9টা মানতে যাব আৰু এতিয়া বাজিছে 6:30 আৰু মানে মই এতিয়া ষ্টাৰ্ট কৰিলোঁ কিয় দৰাৰ ছিষ্টাৰজনী আহিব, মানে দৰাৰ খুৰীমাকৰ ছোৱালীজনী মোৰ তাত আহিব মেকআপ কৰিব। মই তাইক ফাৰ্ষ্টতে মেকআপ কৰি দিব লাগিব, তাৰপিছত মই মেকআপ কৰিম। তো তাৰ বাবে ভাবিলোঁ কি ভ্লগটো সোনকালে ষ্টাৰ্ট কৰাই ভাল হ'ব। আৰু এতিয়া চাই থাকক সম্পূৰ্ণ। মই তাইক এতিয়া বান্দৰীয়া বনাওঁ নে সুন্দৰীয়া বনাওঁ, তো বলক। তাই আহি আছে, মোক এইমাত্ৰ ফোন কৰিছে। চাই থাকক। তো গাইজ, তাই আহি কিনে ইমান দেৰিকৈ আহিছে। তাইক এতিয়া মই বান্দৰীয়া কৰি দিম, সুন্দৰী কৰি নিদিওঁ। তই অলপ মুখখন দেখা দিচোন। তো এতিয়া তাইৰ মেকআপ ষ্টাৰ্ট কৰোঁ। তাৰপিছত মই ব্যস্ত কৰি ল'লোঁ, যিহেতু তাই ইমান দেৰিকৈ আহিছে। তাই মোক ইমান ৰাতিপুৱাই ফোন কৰিছে, কৰি কিনে ইমান দেৰিকৈ আহিছে। এতিয়া 7:30 বাজিল। তো মই তাৰ বাবে ব্যস্ত কৰি লৈছোঁ ৰেডি। তো এতিয়া মই তাইক কৰি দিম, তাৰে পিছত মই কৰিম। চাই থাকক। গাইজ, আমি হৈ গ'লোঁ ৰেডি আৰু এইজনী ওলাই দিলে এনেকৈ। কেনে লাগিছে জনাব আৰু মোকো কেনে লাগিছে জনাই দিব। লেটছ গো টু জোৰোণ। আহি মাত্ৰ বাছত উঠিলোঁ। এটা আইটেম বম লাগছে চবতে। এইফালে দৃশ্যবোৰ যিমানেই ধুনীয়া সিমানেই ধূলা গাইজ ইয়াতে, আৰু কিছুমানৰ ধূলা খাই চৰ্দিও লাগি গৈছে। আৰু ইপিনে আমাৰ অৱস্থাও নোহোৱা হৈছে ধূলা খাই। আৰু চাওকচোন, সৰিয়হৰ খেতি কি ধুনীয়া লাগে ন চাই। জোৰোণ আহি পালোঁ আৰু বাছত বহুতে ন সকলোৰে ভৰি চৰি বিষ আহি গ'ল। আহি আমি বহিলোঁ আৰু অলপ পিছত কইনাকো ওলাই আনিলে। ইয়াক কইনা, মই পিছত বহিছোঁ বাবে আপোনালোকক ভালকৈ দেখাব পৰা নাই। এয়া কইনা, এতিয়া কইনা ৰেডি কৰাব। আৰু চাওক কণত সেইটো দৰা। এইবোৰ নিয়ম নীতি চলি আছে। এইপিনে অকণমান পিছত আমাক আৰু চাহ খাবলৈ মাতি আনিলে। আমি আহিলোঁ চাহ খাবলৈ। আৰু এইপিনে চাওক, এই বাবুটোৱে গান শুনি শুনি ডান্স কৰি আছে কলাতে দেউতাকৰ। বাপা ঐ ধুন যা ঐ কি নাচাইছা ও মানে ও ধুন খাওয়াত ও ধুন ব্যস্ত। এত চা সকলোখিনি হোৱাৰ পিছত কইনাও গ'ল চাহ খাবলৈ। আৰু আপোনালোকক এটা বস্তু দেখাই আছোঁ, চাওকচোন, এই ল'ৰাজনে লাইন মাৰি আছে। ক'ৰ পৰা নহয় গাইজ, আমি ফাৰ্ষ্টতে ভাবিছিলোঁ কি লাইন মাৰি আছে, বাট সি লাইট ক'ত লগাব তাকে চাই আছে। আৰু এয়া হ'ল আমাৰ কইনা, তামোল পাণ দিব আহিছে। আৰু তাৰপিছত আমাক মাতিলে ভাত খাব। খাওঁ দিয়ক ন গাইজ, ইমান ভোক লাগিছে। ৰাতিপুৱাই গৈছে তো একো খায়ো অহা নাই। সকলোখিনি হোৱাৰ পিছত কইনা এতিয়া মান ধৰা পৰ্ব চলি আছে। আৰু এইটোৰ পিছতে আমি বিদায় লওঁ। গৰমতে মোক জোৰোণ খোৱা হ'ল আমাৰ। এতিয়া যাওঁ আমি ঘৰলৈ। আৰু গৰমত চাওক আমাৰ মুখ কেইখন কেনে হৈ গৈছে।
বাই চ' গাইজ ফাইনেলি আমি আহি পালোঁ জোৰোণ দি আৰু আহিয়ে ইমান ভাগৰ লাগিছে ন মই কাপোৰটো চেঞ্জ কৰি মুখখন ধুলোঁ বাট আই শ্বেডোটো গুচি নগ'ল চ' তাৰ বাবে মই আই শ্বেডোটো বাৰু পিছত ৰিমুভ কৰিম ৰিমুভাৰেদি চ' ভিডিঅ'টো এইখিনিলৈয়ে আছিল চাই কেনে পালে যদি ভাল লাগে তেন্তে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু যিসকল মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই